Hello everyone, মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মই আপোনালোকৰ মাজলৈ আমলখি আচাৰ ৰেচিপি লৈ আনিছো। সো আশা কৰিছো আপোনালোক সকলোৱে হেকলে ভিডিওটো চাব আৰু এফালে আমলখি মই ফাৰ্ষ্টত বইল কৰি লৈছো। হেয়াটো সকলোৱে জানে আৰু নিমখ দি পেলাই এনেদৰে বইল কৰি ললো আৰু ইয়াৰ পাছতে মই পানীখিনি অতৰাই এফালে হালধি মিক্স কৰিছো আৰু ইয়াৰ পাছতে এতিয়া মই ৰদত দিম। এয়া দেখিছেনে নিমখ মিক্স কৰিব নালাগে কিন্তু দেই, অকল হালধি মিক্স কৰিব আৰু লগতে এফালে মই ৰদত দি দিলো। ইয়াৰ পাছতে এফালে মই বগা হৰিয় আৰু কলা হৰিয় মিক্স কৰিছিলো আৰু সেইখিনিকে মই গৰম কৰি পেলাই মিক্সিত মাৰি লওঁ দেই এতিয়া। আৰু এফালে আমলখিখিনিও শুকালে, বেছি শুকুৱাব নালাগে, জাষ্ট ইমানখিনি শুকুৱালে হ'ব। আৰু ইয়াৰ পাছতে হৰিয়খিনি মই এয়া দেখিছেনে ধুনীয়াকৈ মিক্সিত গুৰি কৰি ললো আৰু পাঁচফোৰণো অলৰেডি গুৰি কৰা আছিলে, সো এইখিনিও এতিয়া মিক্স কৰি দিম মানে। আৰু ইয়াৰ পাছতে এতিয়া মই আমলখিখিনি আৰু এইখিনি একেলগে ভাজিম ধুনীয়াকৈ। সো কেৰাহী উঠাই দিলো আৰু গৰম হোৱাৰ লগে লগে তেল দি দিলো। কেৰাহীটো কোলা বুলি আপোনালোকে নাহাহিব কিন্তু দেই, হেতু ডেইলি ইউজ কৰা কেৰাহী হয়। সো কলাটোতো অবিয়াসলি হ'বই ন, জুইত বনাও। আৰু এইফালে মই সৰিয়হখিনি ভাজি লৈছো ফাৰ্ষ্টত, মানে সৰিয়হখিনি লগাই লৈছো আৰু ইয়াৰ পাছতে পাঁচফোৰণখিনিও দিছো। ইয়াত গোটেইখিনি মই একেলগে ভাজিম। ইয়াৰ লগতে মই এফালে নিমখ দিলো আৰু হালধি পাউডাৰ আৰু ৰেড চিলি অকনমান আছিলে, সো সেইখিনিও দি দিলো আৰু লগতে গুৰি জলকীয়া অকনমানো আছিলে, সো সেইখিনিকো দি দিলো। এইখিনি দি মেলি মই অকনমান ভাজি লৈছো, বেছি দেৰিলৈকে নহয় কিন্তু দেই, জাষ্ট অকনমান ভাজি পেলাই মই এতিয়া আমলখিখিনিও মানে একেলগে দি দিম আৰু অলপ দেৰিলৈকে ভাজিম দেই, বেছি দেৰিলৈকে নহয় কিন্তু। যিমানলৈকে ভাজিলে ভাল হ'ব সেইখিনি চাই ল'ব লাগিব। এনেদৰে ভাজি মেলি মই অকনমান দেৰিলৈকে ৰাখিলো আৰু এইয়া হৈ গ'ল দেখিছেনে, ৰেডি হৈ গ'ল। আৰু এতিয়া আচাৰ আমাৰ এতিয়া মই ঠাণ্ডা হ'বলৈ দিয়াৰে কথা আৰু তাৰ পাছতে বয়ামত ভৰাই থৈ দিম আৰু এসপ্তাহৰ পাছত আপোনালোকে আচাৰৰ জুতি ল'ব পাৰিব। সো আপোনালোকে মোৰ ৰেচিপিটো চাই কেনে লাগিলে প্লিজ কমেণ্টত জনাবলৈ কিন্তু নাপাহৰিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। বাই বাই, আকৌ লগ পাম নেক্সট এটা ভিডিঅ'।